অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আৰু তেখেতক যিহেতু জিএমচিত ভৰ্তি হৈ আছে উন্নত চিকিৎসা প্ৰদান কৰক। যদি নকৰে কাইলৈ ভিতৰৰ হাজাৰ হাজাৰ টেঙানী ৰাইজ পদগস্তে গুৱাহাটী ৰাওনা হ'ব। তাৰ কাৰণে কিন্তু আমি কৰোণাৰ নামত কোনো নাটক নামানিম। কোনো পুলিচ প্ৰশাসন চৰকাৰে আমাক ভেটা দি ৰাখিব নোৱাৰিব। সেইকাৰণে সময় থাকোঁতে আমি আজি 24 ঘণ্টাৰ ভিতৰত সময় দিছোঁ। অখিল গগৈ বিনা চৰ্তে এৰি দিয়ক, নহ'লে ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব। হয়বা হিমন্ত তোমালোকে সন্মুখীন হ'বলৈ সাজু থকা। অখিল গগৈ ডাঙৰীয়া শেহতীয়াকৈ 10 দিন ধৰি সাংঘাতিক ধৰণে জ্বৰ, প্ৰচণ্ড মূৰৰ বিষ আৰু চৰ্দিত আক্ৰান্ত হৈ আছে আৰু নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়া কৰোণাত আক্ৰান্ত হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে পাইলছৰ প্ৰব্লেম, কিডনীৰ অসুখ আৰু তেওঁ খাদ্যনলীত ঘাঁ, স্পণ্ডেলাইটিছ আৰু তেনেকুৱা ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। আজিৰ পৰা 3 মাহৰ আগতে আমি কৈছোঁ যে তেখেত সাংঘাতিক ধৰণে এই ৰোগবিলাকত আক্ৰান্ত হৈ আছে আৰু WHO কৈছিলে যদি তেনেধৰণৰ ৰোগত আক্ৰান্ত ৰোগী হয় তেতিয়াহ'লে তেওঁলোকৰ যদি ক'ভিডৰ লক্ষণে দেখা দিয়ে বা তেওঁলোক যদি ক'ভিড পজিটিভ হয় তেওঁলোকৰ কাৰণে অতি সংকট হয় আৰু তেওঁলোকৰ তেনে ব্যক্তি মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে। কিন্তু আমি বাৰে বাৰে চৰকাৰক কৈছিলোঁ যে এই ৰোগবিলাকৰ তেওঁক চিকিৎসা কৰক আৰু তেওঁ জ্বৰ চৰ্দি হোৱাৰ পিছত তেওঁ চোৱাইপ লোৱাৰ ব্যৱস্থা কৰক। কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে জানি শুনিও অখিল গগৈ ডাঙৰীয়াক যিহেতু ৰাস্তাত তেওঁলোকে গুলিয়াই মাৰিব নোৱাৰে, তেওঁলোকে জেলৰ ভিতৰত কৰোণা লগাই তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে। আৰু আপোনালোক সকলোৱে জানে যে তাৰ পাছতো তেওঁলোকে পজিটিভ ওলোৱাৰ পাছতো 3টাকৈ দিন তেওঁলোকে নষ্ট কৰিছে। এবাৰ পজিটিভ পুনৰ দিল্লীলৈ পঠোৱা এখন নাটক কৰিলে, দিল্লীৰ পৰা তেওঁলোকে নিগেটিভ আহা বুলি ক'লে আৰু পুনৰ কালি সন্ধিয়া আমি সকলোৱে গম পালোঁ যে পজিটিভ। গতিকে এই ধৰণে কিয় তেওঁৰ চিকিৎসাৰ কাৰণে অৱহেলা কৰি থকা হৈছে, কিয় চিকিৎসা লেহেমীয়া কৰি তেওঁলোক ইমান সংকটজনক অৱস্থালৈ ঠেলি দিয়া হ'ল, ইয়াৰ উত্তৰ অসম চৰকাৰে দিব লাগিব। কিয় অখিল গগৈক অতি মুৰ্মূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ নিশা অনা হৈছে, কিয় এনে অৱস্থাত অনা হ'ল যে এজন চিকিৎসকে এতিয়া তেওঁক চিকিৎসা কৰিব নোৱাৰে। তেওঁক চিকিৎসা কৰিবৰ কাৰণে 5জনীয়া চিকিৎসকৰ বৰ্ড বনাই দিব লগা হ'ল। তাৰ পৰা অনুমান কৰক যে অখিল গগৈ অতি গুৰুতৰ অৱস্থাত অনা হৈছে। যোৱাকালি আমি যি ভিজুৱেল দেখিছোঁ, যোৱাকালি আমি যি ফটো দেখিছোঁ, আমাৰ বুকু কঁপি উঠিছে যে অখিল গগৈ ডাঙৰীয়া অতি সংকটজনক অৱস্থাত আছে। গতিকে আমি চৰকাৰক ক'ব খুজিছোঁ যদি অতি সোনকালে অখিল গগৈক উন্নত মানদণ্ডৰ চিকিৎসা নকৰে, যদি অখিল গগৈ ডাঙৰীয়াৰ চুলিডালৰ তিল মানুহ যদি স্বাস্থ্যৰ অৱনতি হয় তেতিয়াহ'লে কিন্তু কোনো শান্তিত থাকিবলৈ নাপাব। অসমত ভয়ংকৰ জুই জ্বলিব, অসমত জুই নহয় দাবানল জ্বলিব, যি দাবানলত সৰ্বানন্দ সোণোৱাল চৰকাৰ যাব। আমি ক'ব খুজিছোঁ কৰোণাই মানুহক অখিল গগৈক যদি এই ধৰণে চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া ষড়যন্ত্ৰ তেওঁলোকে প্ৰকট কৰি যি ধৰণে আনিছে, এই যদি নাটক শেষ নকৰে, এই যদি স্বাস্থ্যক লৈ হেতালি খেলা তেওঁলোকে বন্ধ নকৰে, কৰোণাৰ নাটকে অসমৰ মানুহক ভিতৰত ৰাখিব নোৱাৰিব। সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি ক'ব খুজিছোঁ অসমত জুই জ্বলিব আৰু এই জুই নুমুৱাব নোৱাৰিব সৰ্বানন্দ সোণোৱালে, এই জুই নুমুৱাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। গতিকে আমি এতিয়াও কৈছোঁ উন্নততকৈ উন্নত মানদণ্ডৰ চিকিৎসা কৰক, নহ'লে কিন্তু অৱস্থা বেয়া হ'ব।